এটাই মাত্ৰ শব্দ উচ্চাৰণ হৈছিল আৰু সেই শব্দটো আছিল গাই গাই গায়ত্ৰী আৰু চাওক সেই গায়জনীৰ পৰা ওলোৱা কাৰণে সেই ছোৱালীজনীৰ নাম গায়ত্ৰী সঁচা সঁচাই আছিল মনুষ্যৰ ছোৱালী কিন্তু পুনৰবাৰ সেই গায়জনীৰ পৰা জন্ম হোৱা কাৰণে সেই গায়জনীৰ নাম সেই গায়টোৰ নামেৰে নামকৰণ কৰিছিল গায়ত্ৰী আৰু তেনেকৈয়ে গায়ত্ৰীৰ জন্ম হৈছিল পুনৰাই মন্ত্ৰৰ সহায়ত ছোৱালীজনীক ডাঙৰ কৰি দিছিল আৰু ব্ৰহ্মা দেৱৰ লগত বিয়া পাতি দিছিল